ইয়াত আহি ইমান উৎফুল্লিত হৈছোঁ। আমাৰ লাগিছে এই যমুনামুখৰ এই বৃন্দাকান্দিৰ পুৰণা দিন আহিছে। মই বেমাৰী মানুহ, আধা ঘণ্টা লাগিছে মেইন ৰোডৰ পৰা, আধা ঘণ্টা লাগিছে মাকৰ পৰা ষ্টেজত। বহুতেই ভাল লাগিছে আর লাগি আছে যে আজমল জিকিছে, আগেও জিকিছে আর এইবারও জিকিছে। আপুনি বাখনত কৈছে টাইগাৰ জিন্দা হে, সঁচাকৈ টাইগাৰ জিন্দা নেকি? মৰিছে নেকি? জিন্দা আছে, ময়ো জিন্দা, সিরাজ ভাইও জিন্দা। एक एक मैं दो बाघ एक जंगल में अभी 2 बाघ। আপুনি কাৰোবাক কৈছিলে যে वो बच्चा है, लेकिन तेखते কৈছে बच्चा को कच्चा मत समझो। 20 साल से हमने मौका दिया कि बचपन से निकल के जवान हो जाओ। स्टिल अभी देख रहा हूँ वो बच्चा ही बच्चा है। कब तक जिंदगी में बच्चा रहेगा? कभी तो चड्डी पे पहनने से निकल के पैजामा पहनो, पैंट पहनो, शर्ट पहनो, बच्चे से जवान हो गया करके दिखाओ, प्रूफ करोगे तुम जवान। सर आज मुख्यमंत्री কৈছে যিমান দিনলৈকে তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিব মিয়াক শান্তিত থাকিব নিদিব, কি ক'ব স্যার? একটু চাও, আমি ভগৱানৰ শক্তি, আল্লাহৰ শক্তি যদি নিজৰ হাত লওঁ, তুমি যিকোনো কথা এটা চবে বুজিব লাগিব। আমাৰ চবৰ ওপৰত এজন আছে, তাক মুছলমানে আল্লাহ কয়, হিন্দুৱে ভগৱান কয়, অন্য বিভিন্ন জাতৰ মানুহে নিজৰ নিজৰ। আমি চব মানুহ পৰম শক্তি একজন ইয়াত থাকিব। কিমান দিন আছে, কিমান দিন থাকিব? দিল্লীত বহুত উত্তৰ পুত্তৰ আৰম্ভ হৈ আছে, আমিও খবৰ পাই আছোঁ। কিমান দিন আপুনি আছে? ঠিক আছে, অশান্তিত মুছলমানক ৰাখক, মিয়াক ৰাখক। আমি দেখোঁ ওপৰলৈ আপোনাৰ কিমান শান্তি, ওপৰলৈ মিয়াক আছে। আমাৰ একো ক'ব লগা নাই, আমি তেখেতৰ কাৰণে দোৱা কৰোঁ। কৈছে উচ্ছেদৰ বিৰোধিতা কৰিলে, প্ৰতিক্ৰিয়া দিলে বেছিকৈ কৰিব উচ্ছেদ কৰক, কৰক। বহুত আগে হিটলাৰ, মুছলিনে বহুত মানুহ আহি গৈছে পৃথিৱীত। আমাৰ ইয়াত ফিৰৌন আহিছিল, কৰিছে। আজি সকলৰ নাম পাত্তা নাই। কিমান দিন আছে? বেছি থাকি বেছি কিমান কৰিব ল'ব? বোলে আমাৰ লগৰ গৰীবৰ ধোঁৱা আছে, তেখেতৰ লগৰ গৰীবৰ বদধোঁৱা আছে। এতিয়া ধোঁৱাৰ বদধোঁৱা যুদ্ধ চলি আছে, দেখা যাব কোন